ढेकियाजुलि प्रेस क्लाबनि आन्थोरज'यै हाबाफारि प्रेरणायाव रबिबारखालि गोदान गोजाम गुन गोनां माखासे सुबुंफोरजों सावरायलायनाय हाबाफारि जालाङो। बे हाबाफारियाव गागि थुनलाइगिरि साहित्य अकादेमि बान्था, सैयद आब्दुल मालिक बान्था, गोबां माहारियारि आरो मुलुगनाङारि बान्था मोनगिरि सबिलाल उपाध्याया गाहाय आलासि महरै बाहागो लानानै खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। জয় জয় শংকৰ, জয় জয় মাধৱ, এইবুলি আমি এড্ৰেছ কৰি আহিছিলোঁ। গতিকে মোৰ সৰুৰে পৰা ভাল পাইছিলোঁ শংকৰদেৱ মাধৱদেৱ বিষয়ে, আৰু মই তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পেলাই সংগমত শংকৰদেৱৰ কিছু কথা অনুবাদ কৰিলোঁ। এইটো অনুবাদটো বৰ্তমান জাতিৰ পাছত এডভোকেট তেওঁ মানে উন্মোচন কৰিলে আৰু তাক মোক মাতিলে ইয়াৰ বিষয়ে ক'বলৈ দিলে। মই ভালদৰে বিশ্লেষণ কৰিব পাৰিছোঁ, কিন্তু এই 1992 চনৰ কথা আছিলে, মোৰ নাচত সংগত আচৰণৰ লগত অন্তিম চৰণৰ লগত ইচ্ছাটিৰ লগত কথা ৰাখিব লাগে। সেইটোৱে মই কবিতা বুলি ভাবোঁ। কিন্তু আজিকালি নতুন চামে কবিতা লিখিবলৈ ভাল পায়, পাশ্চাত্য অনুকৰণ কৰি শব্দবিলাক যথাই মতে ভমাই দিয়ে, কোনো হিচাপ নাই। গতিকে সেই কাব্য কবিতা আজিকালি কিমান ভাল নালাগে। এনেকুৱা আগৰ কবিতা আমি পুৰণি অসমীয়াত পাইছিলোঁ, তেনেকুৱা আজিকালি নাই। মই ভাবোঁ বিশুদ্ধ ভাষাত অসমীয়া ভাষাত ঘৰুৱা ভাষাত কবিতা কাব্য লিখোঁ। তাৰপিছত বেলেগ সন্মান থাকিব দেশৰ অৱস্থা আগৰ নিচিনা নহয়। আগৰ নিচিনা ছন্দবদ্ধ কাব্য কবিতা লিখিছিল। ছন্দ যেনেকৈ মাধৱদেৱে শংকৰদেৱে ছন্দ লিখিছিল, তাত বিশুদ্ধ ভাৰতীয় ভাষা শব্দৱলী প্ৰয়োগ কৰিছিল। বিশেষকৈ সংস্কৃত শব্দ, আমাৰ ভাষাৰ মাতৃ হ'ল সংস্কৃত, সেই সংস্কৃত শব্দাৱলী। কিন্তু আজিকালি বিদেশী অনুকৰণ কৰি ছন্দবদ্ধটো হেৰাই গ'ল। ছন্দমুক্ত কাব্য কবিতা লিখিবলৈ আৰম্ভ কৰিলে, আৰু তাত ভাষাৰ কোনো হিচাপ নাই। যিকোনো ভাষা বিদেশী ভাষা সোমাই পেলাই ভাষাটো নষ্ট কৰি আছে। আৰু বিশেষকৈ আজিকালি যে কবিতা লিখিছে, সেই কবিতা পাশ্চাত্য অনুকৰণ, আমাৰ ভাৰতীয় অনুকৰণ নহয়। গতিকে মই ভাবোঁ এনেকুৱা কবিতা নহয় বুলি মই ভাবোঁ। কবিতাৰ অনুবাদ কৰিবলৈ অনেক শব্দ আমাৰ লগত নিমিলে। মিলাবলৈ গ'লে বহুত পৰিশ্ৰম হ'ব লাগে। কিছুমানে ভাৱাৰ্থ কৰিব লাগে, কিছুমানে শব্দাৰ্থ কৰিব লাগিব। এনেকৈ কৰি আৰু মিলাইছোঁ যেনেদৰে কৰি, কিন্তু গ্ৰহণযোগ্য হৈছে আৰু বুলি ভাবিছোঁ মই। তেওঁলোকে উন্মোচন কৰিলে আৰু মই তাকে এতিয়াও মই কিছুমান ভক্ত শংকৰদেৱৰ প্ৰতি আছে কৰিবলৈ এটা ভাল কথা। সমাজত ৰাইজৰ আৰু সমাজৰ মাজত তেওঁ দুভাষীয় হয়। গতিকে এই সংবাদ মাধ্যমেৰে ৰাইজক কি দিব লাগিব, কি বুজাব লাগিব, সমাজেতো নুবুজে একো। সেইটো এটা
আজিকালিৰ দিনত ভাল হৈছে, আগৰ দিনত অলপ কঠিন আছে, আজিকালি অলপ সুৰক্ষা আছে, তথাপি যিমান সুৰক্ষা নাই যথেষ্ট আছে এতিয়াও, যোৱা নাই। গতিকে মই ভাবোঁ সাংবাদিকতা নিৰ্ভীক হ'ব লাগে, নিৰ্ভয় হ'ব লাগিব, ভয় কৰিব নালাগিব। জীৱন গ'লে যাওক, প্ৰাণ উৎসৰ্গ দেশৰ কাৰণে, ৰাইজৰ কাৰণে, মোৰ কথা মতে। কিন্তু মানে ইমান সাহসী আছেনে নাই ক'ব নোৱাৰোঁ। তাকে মই ক'লোঁ, বৰ্তমান সাংবাদিকসকলে নিৰ্ভীক হ'ব লাগিব, ভয় এৰিব লাগিব, সমাজৰ সেৱাৰ কাৰণে। আজি জীৱনৰ কাৰণে আমাৰ জীৱন আছে কালি নাই, এই যোনটো যাবই, সেইকাৰণে জীৱনৰ মান মূল্য নহয়। গতিকেও সমাজৰ কাৰণে জীয়াই থাকিবও লাগিব, দেশৰ কাৰণে জীয়াই থাকিব লাগিব। হ'লেও তাৰ মাজতে সংবাদ মাধ্যমটো পৰিষ্কাৰ ভাষাত, ৰাইজৰ প্ৰেৰণাত, ৰাইজে বুজিব পৰাকৈ হওক, এইটো সমাজৰ ৰাইজৰ মাজত মাধ্যম হ'ব সংবাদ সেৱা। গতিকে সংবাদ সেৱাটো এটা ডাঙৰ কথা। আশীৰ্বাদ আপোনালোকক মই কৰিলোঁ, আপোনালোকে যাতে সুনাম কৰিব পাৰে সাংবাদিকতা কৰি, আৰু নিজকে প্ৰগতিৰ পথলৈ যাব পাৰিব, সেইটোৰ কাৰণে মই আপোনালোকক ধন্যবাদ, শুভেচ্ছা, মংগলময় কামনা কৰিছোঁ।